বোকাজানত নিশা সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনাত এজন স্কুটি আৰোহী তাতে নিহত হয়। বোকাজানৰ নিকটৱৰ্তী অমৰাজানত সংঘটিত হয় এই দুৰ্ঘটনাটো। জনাই আছোঁ আমি এই মুহূৰ্তত এই ব্ৰেকিং নিউজটো। দেওবাৰে নিশা 9 বজাত বোকাজানৰ 39 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাত তাতে প্ৰাণ হেৰুৱাইছে এগৰাকী স্কুটি আৰোহীয়ে। AS09H7102 নম্বৰৰ স্কুটিক আৰোহীজনক মহতিয়াই থৈ গ'ল এখন অচিনাক্ত বাহনে। দুৰ্ঘটনাত মৃত্যু হোৱা লোকজন হিজাম অজয় মেইতি প্ৰথম অৱস্থাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। আঘাতপ্ৰাপ্ত যুৱকজনক চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও আঘাত গুৰুত্বপূৰ্ণ হোৱাৰ বাবে চিকিৎসালয়ত যুৱকজনৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে। বোকাজানৰ পৰা সঞ্জীৱ মজুমদাৰৰ সহযোগত ডিজিটেল ডেস্ক ৰিপৰ্ট নিউজ টাইম। আমাৰ মঞ্চ নিৰপেক্ষ কণ্ঠ। অসম আৰু অসমীয়াৰ স্বাৰ্থত আমি দিম শুদ্ধ আৰু নিৰপেক্ষ খবৰ। সৰ্বহাৰাৰ অভাৱ অভিযোগ নিষ্পত্তি কৰাই আমাৰ লক্ষ্য। আপোনাৰ প্ৰতিটো সমস্যা চৰকাৰ প্ৰশাসনক দৃষ্টি কৰোৱাত আমি দায়বদ্ধ। অভিযোগৰ সত্যতা নিৰূপণ কৰা আমাৰ নহয়, আইনৰ দায়িত্ব। নিৰ্ভীক নিৰপেক্ষতাৰ প্ৰতিশ্ৰুতিৰে চাই থাকিব আপোনাৰ প্ৰিয় ডিজিটেল চেনেল নিউজ টাইম।